আজি আমি উপস্থিত হৈছো এই বৃন্দাবনৰ প্ৰেম মন্দিৰত। এই প্ৰেম মন্দিৰ হৈছে কৃষ্ণ আৰু ৰাধাৰ লীলা খেলাৰ বা প্ৰেমৰ এটা উৎকৃষ্ট নিদৰ্শনৰ চিনস্বৰূপ। এই প্ৰেম মন্দিৰ চাবলৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা হিন্দু ধৰ্মাৱলম্বী লোকসকল আহি ভিৰ কৰেহি। এই মন্দিৰটো খোলা থাকে ৰাতিপুৱা 6 বজাৰ পৰা দুপৰীয়া 12 বজালৈকে আৰু 12 বজাৰ পৰা 4 বজালৈকে মন্দিৰটো দুৱাৰ বন্ধ কৰি দিয়া হয়। পুনৰ দুৱাৰ মুকলি হয় 4 বজাত, আবেলি 4 বজাত আৰু 4 বজাৰ পৰা সন্ধিয়া 8 বজালৈকে এই মন্দিৰৰ দুৱাৰ খোলা থাকে। গতিকে মন্দিৰটো দৰ্শন কৰিবলৈ অহা সকলো ধৰ্মাৱলম্বী মানুহে এই কথাটো জনা উচিত, যাতে দুপৰীয়াৰ সময়খিনিত আহি সময়টো নষ্ট নকৰে। তেওঁলোকে সন্ধিয়া যদি আহে 4 বজাৰ পিছত, তেনেহলে ৰাতি মন্দিৰৰ সাজ-সজ্জা আৰু মন্দিৰৰ আলোক যিটো প্ৰদৰ্শনী তাক অতি ভালদৰে উপভোগ কৰিব পাৰিব। মন্দিৰৰ চৌপাশে মুখ্য যিটো মন্দিৰ প্ৰেম মন্দিৰ, এই মন্দিৰৰ চৌপাশে শ্ৰীকৃষ্ণৰ যি ৰাসলীলা, এই ৰাসলীলাৰ প্ৰতিটো কথাৰে বৰ্ণন ইয়াতে সুন্দৰভাৱে ৰূপায়িত কৰা হৈছে। যদি চাওঁ শ্ৰীকৃষ্ণৰ বাল্যকালত কৰা বিভিন্ন তেওঁৰ লীলা, যেনে আমি সন্মুখত দেখিবলৈ পাইছো, এয়া চাওঁ শ্ৰীকৃষ্ণই অতিপাত বৰষুণৰ পৰা এই গোকুলবাসীক সকাহ দিবলৈ গোবৰ্ধন পৰ্বত তেওঁ নিজৰ হাতৰ কেয়া আঙুলিৰে দাঙি ধৰিছিল, যাৰ ফলত গোটেই বৃন্দাবনৰ সমূহ তেওঁৰ লগৰীয়া বা সমূহ ৰাইজক এই গোবৰ্ধন পৰ্বতৰ তলত তেওঁ বচাই ৰাখিব পাৰিছিল বৰষুণৰ পৰা। অকল এইটোৱে নহয়, শ্ৰীকৃষ্ণৰ বাল্যকালত ঘটি যোৱা সমস্ত বৰ্ণনা এই ইয়াতে দিয়া আছে। পুতনাক কেনেকে বধ কৰিছিল, আমি ৰাসলীলাত যিখিনি বস্তু দেখা পাওঁ, শ্ৰীকৃষ্ণৰ লীলা সব আমি ইয়াত দেখিবলৈ পাম। আমি যদি পুনৰ চৌহদৰ কাষে কাষে আগবাঢ়ি যাওঁ, তেনেহলে দেখিম শ্ৰীকৃষ্ণই কিদৰে কালিয়া দমন কৰিছিল। এই কালিয়া দমন কৰা দৃশ্যটো অতি মনোৰমভাৱে ইয়াৰ এটা কৃত্ৰিম পুখুৰীত দেখুৱাই দিয়া আছে। কালিয়া দমনৰ এই অপৰূপ সৌন্দৰ্য আপোনালোকে দেখিবলৈ পাইছে ইয়াতে। এক কথাত ক'ব পাৰি যে শ্ৰীকৃষ্ণৰ সমস্ত ৰূপ গুণ বৰ্ণনা কৰা আৰু মানুহে আহি এই প্ৰেম মন্দিৰ দৰ্শন কৰি সাক্ষাৎ ভগৱান লাভ কৰাৰ এটা তেওঁলোকে পৰিৱেশ পাব পাৰে। আমি আহি সঁচাকৈ ইয়াত অভিভূত হৈছো। ইয়াৰ সমস্ত কাৰ্যাৱলী দেখি আমি মন্দিৰ কৰ্তৃপক্ষক ধন্যবাদ দিবই লাগিব। তেওঁলোকে অতি সুন্দৰকৈ, সুচাৰুকৈ আৰু পৰিপাটিকৈ মন্দিৰটো পৰিচালনা কৰাৰ বাবে। এয়া কালিয়া দমনৰ দৃশ্য, পক্ষীবিলাকে কিদৰে কালিয়া দমনৰ দৃশ্য চাই আছিল। এইটো হৈছে মন্দিৰৰ গেটৰ পৰা আহি আমি যদি আকৌ চাওঁ, গোবৰ্ধন পৰ্বতৰ পৰা আগবাঢ়ি গৈ যদি আমি দেখো, লাহে লাহে আগবাঢ়ি যিবিলাক শ্ৰীকৃষ্ণৰ ভক্ত বা হিন্দু ধৰ্মৰ মানুহে আমাৰ বৃন্দাবনৰ প্ৰেম মন্দিৰ চাবলৈ আহে, তেওঁলোকে বৃন্দাবনত চাবলৈ আৰু বহুত মন্দিৰ আছে, যেনেকে ইস্কন মন্দিৰ, পাগলা বাবা মন্দিৰ, এনেকৈ কেইবাটাও মন্দিৰ আছে, যিবিলাক মন্দিৰ তেওঁলোকে চাই একেলগে সন্তোষ ল'ব পাৰিব। সন্মুখৰ ফালে আমি যদি আগবাঢ়ি যাওঁ, ইয়াত যিবিলাক মানুহ এই মন্দিৰটো চাবলৈ আহে, তেওঁলোকৰ সুবিধাৰ বাবে প্ৰস্ৰাৱগাৰ বা টয়লেটছৰ ব্যৱস্থা কৰা আছে। আৰু কেতিয়া আৰতি কৰা হ'ব মন্দিৰৰ ভিতৰত, কেতিয়া গেট বন্ধ কৰা হ'ব, কেতিয়া খোলা হ'ব, এই সকলোবোৰ তাৰ নটিচ বৰ্ডত লগাই থোৱা আছে। এইফালে চাওক, শ্ৰীকৃষ্ণই গোপীসকলৰ যেতিয়া বস্ত্ৰ লুকাই থৈছিল, এই গোপিনীৰ গা ধোৱা, বস্ত্ৰ লুকাই থোৱা দৃশ্যবিলাকো ইয়াতে অতি ধুনীয়াকৈ বৰ্ণনা কৰি মূৰ্তিৰ আকাৰত লগাই থোৱা আছে। শ্ৰীকৃষ্ণৰ বাঁহীবাদন, শ্ৰীকৃষ্ণৰ বাঁহীবাদনৰ ফলত সমস্ত
জীৱ জন্তু তথা তেওঁৰ বাল্যকালৰ যিবিলাক বন্ধু সকলোৱে মোহিত হৈ কিদৰে চাই আছিল সকলো কথা ইমান সুন্দৰকৈ ইয়াত বৰ্ণনা কৰি দিয়া আছে। আমি তাক চাই সঁচাকৈ আনন্দ ল'ব পাৰোঁ। শ্ৰীকৃষ্ণৰ বাঁহীবাদন, শ্ৰীকৃষ্ণৰ বিভিন্ন খেল ধেমালি, এই সকলোবোৰ আমি ইয়াত চাই ইয়াৰ মাদকতা উপলব্ধ কৰিব পাৰোঁ। সন্মুখত দেখিছে এইটো প্ৰেম ভৱন। ইয়াত বিভিন্ন ধৰণৰ ধৰ্মৰ আলোচনা বা উপাসনা ইয়াত কৰা হয়। প্ৰেম ভৱনৰ অৱশ্যে আমাৰ সাধাৰণ দৰ্শনাৰ্থীক যাবলৈ দিয়া নহয়। আমি কেৱল মন্দিৰৰ চৌপাশেই ভ্ৰমণ কৰিব পাৰোঁ আৰু এই চৌপাশতে আমি ল'ব পাৰোঁ শ্ৰীকৃষ্ণৰ বিভিন্ন কৃতকৰ্মৰ কিছু আভাস। শ্ৰীকৃষ্ণৰ ইয়াত দেখিছে, দূৰত দেখিবলৈ পাইছে শ্ৰীকৃষ্ণৰ বাণী আৰু শ্ৰীকৃষ্ণই কৰা কামবিলাক বা ভক্তসকলে বা তেওঁৰ বন্ধুসকলে কিদৰে তেওঁৰ কাহিনীবিলাক শুনিছে, তেওঁৰ বাঁহীবাদন শুনিছে, অতি সুন্দৰকৈ তেওঁলোক প্ৰতিমাৰ মূৰ্তিৰ দ্বাৰাই দেখুৱাই দিয়া হৈছে। এয়া দেখিছে মাজতে আছে ভব্য প্ৰেম মন্দিৰ, যিটো প্ৰেম মন্দিৰ আমি দৰ্শন কৰিবলৈ গৈ আছো। প্ৰেম মন্দিৰ চোৱাৰ আগে আমাৰ সকলোবোৰ দৰ্শনাৰ্থীকে সুবিধা কৰি দিছে যাতে শ্ৰীকৃষ্ণৰ বিষয়ে আমি আৱেগ বিহ্বলভাৱে হৃদয়ত সোমাই ল'ব পাৰোঁ তেওঁৰ বিভিন্ন কাৰ্যক্ৰমৰ বিভিন্ন আলোচনা। ইয়াৰ দূৰত দেখিছে শ্ৰীকৃষ্ণই বাঁহীবাদন কৰি আছে আৰু তেওঁৰ বাঁহীবাদনত মুগ্ধ হৈ কিদৰে জীৱ জন্তু চৰাই চিৰিকটি আদিয়ে একেথৰে সেই বাঁহীবাদনৰ ফালে চাই আছে। ইয়াৰ এটা সুন্দৰ অপৰূপ দৃশ্য আমি দেখিবলৈ পাইছো। এই গৌমাতাসকল, চৰাই চিৰিকটি, তেওঁৰ বন্ধু সকলোৱে শ্ৰীকৃষ্ণৰ বাঁহীবাদন, অতি সুমধুৰ বাঁহীবাদন তেওঁলোকে প্ৰত্যক্ষ কৰি আছে। আমি সঁচাকৈ ইয়ালৈকে আহি আমাৰ যিটো হিন্দু ধৰ্মৰ প্ৰতি আমাৰ যিটো মন বা হিন্দু ধৰ্মৰ প্ৰতি যিটো আমাৰ বিশ্বাস অতি দৃঢ়ভাৱে আমি ল'ব পাৰোঁ। এয়া আমি মন্দিৰৰ ভিতৰত পিছফালেদি প্ৰৱেশ কৰি আহিছো। মন্দিৰৰ যিখিনি চৌপাশ আছে আমি এইটো 360 ডিগ্ৰী যদি এবাৰ আমি কেমেৰা দেখাই দিওঁ তেতিয়াহ'লে দেখিম কি যে এইফালে সমস্ত বৰ্ণনাবিলাক চাৰিওফালে দিয়া আছে শ্ৰীকৃষ্ণৰ সকলো লীলা। আৰু আমি এতিয়া সোমাইছো মন্দিৰত, প্ৰেম মন্দিৰত। এই প্ৰেম মন্দিৰটো এইখিনি মাৰ্বলৰ টাইলছ লগাই থোৱা আছে আৰু এই মন্দিৰটো বনোৱাৰ বেছি বছৰ হোৱা নাই, খুব কম সময়ৰ ভিতৰতে বনাইছে মন্দিৰটো। আৰু এই মন্দিৰটোৰ দেৱালত আপোনালোকে দেখিব পাইছে শ্ৰীকৃষ্ণৰ আৰু ৰাধাৰ বিভিন্ন সময়ৰ বিভিন্ন ফটো ইয়াত অতি সুন্দৰকৈ লগাই থোৱা আছে। খুঁটাবিলাকতো বিভিন্ন সময়ৰ মূৰ্তিবিলাক লগাই থোৱা আছে। এই দেখিছে শ্ৰীকৃষ্ণৰ মূৰ্তি, শ্ৰীকৃষ্ণৰ বিভিন্ন ফটো মূৰ্তি আদি লগাই থোৱা আছে। মন্দিৰৰ কাষে কাষে আমি মন্দিৰৰ দেৱালত ফটোবিলাক চাই সন্তোষ ল'ব পাৰোঁ। এতিয়া আমি আগবাঢ়িম মন্দিৰত প্ৰৱেশৰ কাৰণে। মন্দিৰত অৱশ্যে ভিডিঅ' কেমেৰা লোৱাৰ নিষেধাজ্ঞা জাৰি কৰা আছে, তথাপিও আমি চেষ্টা কৰিম যাতে সকলোলৈকে আমি প্ৰেম মন্দিৰৰ বা শ্ৰীকৃষ্ণ আৰু ৰাধাৰ মুখ্য যিটো মন্দিৰ তাৰ এটা আভাস দিব পাৰোঁ। মন্দিৰৰ প্ৰৱেশদ্বাৰ। দুটা হাতীয়ে আমাক আদৰণি জনাইছে। এই হাতী দুটা আছে মন্দিৰৰ গেটৰ সন্মুখত আৰু ইয়াৰ পৰা ভিতৰলৈ গ'লে ইয়াতে আমাৰ কেমেৰা নিষেধাজ্ঞা জাৰি কৰিছে, তথাপিও আমি চেষ্টা কৰিছো যাতে মন্দিৰৰ ভিতৰত আমি কিছু শ্ৰীকৃষ্ণ মন্দিৰটোৰ
গতিকে মই ক'ব বিচাৰো সকলো এবাৰ যাতে আহি এই মন্দিৰটো দৰ্শন কৰে। হিন্দু ধৰ্মৰ উৎকৃষ্ট স্থান, হিন্দু ধৰ্মৰ ধৰ্মাৱলম্বী লোকৰ বাবে উৎকৃষ্ট স্থান শ্ৰীকৃষ্ণৰ প্ৰেম মন্দিৰ। এই মন্দিৰটোৰ ওপৰ মহলাত আছে আকৌ ৰাম আৰু সীতাৰ মন্দিৰ, অৰ্থাৎ ৰাম আৰু সীতাৰ প্ৰেমটো ইয়াত দৰ্শাইছে একেলগে, সেইকাৰণে প্ৰেম মন্দিৰ বুলি দিছে। গতিকে আমি ওপৰ মহলাত এই ৰাম আৰু সীতাৰ মন্দিৰ, এই ৰাম আৰু সীতাৰ মন্দিৰ একেলগে প্ৰেম মন্দিৰ হিচাপে ইয়াত দিছে। আৰু এইটো হৈছে জগতগুৰু কৃপালু মহাৰাজ, তেওঁ এই মন্দিৰটো বনাইছিল।